আজি ভিডিওৰ টপিকটো হল এটা ইন্টারেস্টিং টপিক তো টপিকটো হল আই আৰু জে জে আছে তাৰে ওপৰত ফুড দুটা যে দিয়া হয় সেই দুটা কি বুলি কোৱা হয় কৰ পৰা আহিল কেতিয়াৰ পৰা দিয়া হয় কেনেকে হাউ হয় সব এভৰিথিং মই ভিডিওটো কম কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰে তেন্তে প্লিজ কৰি দিয়ক আৰু সাবস্ক্ৰাইব কৰক মোৰ কাষৰে যেটো বেল আইকন থাকে নিশ্চয় প্ৰেছ কৰিব যাতে মই আগলৈ নতুন নতুন ভিডিও কোনো আপোনালোকে পাব পাৰে তো ভিডিওটো টপিকটো আছিল যে আই আৰু জেৰ ওপৰত থকা ডট দুটা কৰ পৰা আহিল কিয় আহিল কেনেকে আহিল আৰু এই দুটাৰ নামটো কি নামটো মই হেকত কম গটিকে ভিডিওটো সম্পূৰ্ণভাৱে চাওক আমি জানো যে ইংলিশ 26 টা লেটাৰ আছে 26 টা ইংলিশ লেটাৰৰ ভিতৰত তাৰে 5 টা লেটাৰ এনেকুৱা যি 5 টা প্ৰায় সিমিলাৰ হয় H I J K L এই 5 টা লেটাৰ সিমিলাৰ গটিকে এই 5 টা সিমিলাৰ লেটাৰৰ পৰা I আৰু J টো অলপ ডিফাৰেন্স দেখাবৰ বাবে I আৰু J ৰ ওপৰত ফুটা ইউজ কৰা হয় অৰ্থাৎ ডট ইউজ কৰা হয় কাৰণ এই 5 টা লেটাৰে এডাল পোন ষ্ট্ৰেট লাঠি অৰ্থাৎ মাৰিৰে স্টাৰ্ট হয় লিখাটো তো তাৰ পিছত আপোনালোকক মই কৈ দিছো যে আই আৰু জে প্ৰথমতে এটাই আছিল অৰ্থাৎ প্ৰথমতে আই আছিল আৰু আই পৰা জে টো ফৰ্ম হৈছিল লেটিনত আই আৰু জে ৰ ওপৰত থকা ডটটো অধিক ডাঙৰ আছিল কিন্তু পিছত 1400 শতিকাত ইয়া সৰু কৰা হয় আৰু যেটো আমি বৰ্তমান দেখো বা আমি নিজেও ইউজ কৰো এতিয়া মই কৈ দিছো এই ডট দুটা কি কোৱা হয় একচুয়ালি এই ডট দুটা কোৱা হয় টিটেল তিনি প্লাস লিটল যোগ হয় যেটো শব্দ আবিষ্কাৰ হয় যেটো শব্দ উদ্ভৱ হয় হেতু হল টিটেল এই ফুটা দুটা টিটেল বুলি কোৱা হয় তো এইটো শব্দ উদ্ভাৱন হৈছিল লেটিন পাণ্ডুলিপিত তো লেটিন পাণ্ডুলিপিত উদ্ভৱ হোৱা এই টিটেল শব্দটো লেটিন শব্দ টিটুলাছৰ পৰা আহিছিল যাৰ অৰ্থটো হৈছে ইনস্ক্ৰিপচন বা টাইটেল ইনস্ক্ৰিপচন বা টাইটেল হল টিটেলৰ অৰ্থ অৰ্থাৎ টিটুলাছৰ অৰ্থ তো ঠিক আছে ভিডিওটো চাই নিশ্চয় গম পালে আপোনালোকে যে আই আৰু জেৰ ওপৰত লগোৱা ডট বা ফুটাটো কি কোৱা হয় আৰু কৰ পৰা আহিল তো ভিডিওটো চাই যদি ভাল পালে তেন্তে লাইক কৰক শেয়াৰ কৰক কমেন্ট কৰক ঠিক আছে ফ্ৰেণ্ডছ নাও বাই বাই টেক কেয়াৰ